हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोग देखिए पाबो যে 1000 স্কয়ার ফিট এটা সব পাইলে কিমান টাকা খরচ আহে এটা আমার পিন লকে কিমান টাকা খরচ আহিলে কিমান ইটা বালি সিমেন্ট কইছে এটো ভিডিও স্কিপ করে ঘুরে কিনে সবার চেষ্টা করব তাহলে আপনাদের দুনিয়াকে বুঝাবো যে 2024 1000 স্কয়ার ফিট এটা পিন মারলে কিমান টাকা খরচ হয় বলক ভিডিওটো আরম্ভ করি। আপনি যদি ভিডিওটি নতুন হলে চ্যানেলটা সাবস্ক্রাইব করে দিবেন প্লিজ। এটা হলো আমার 1000 এরিয়া। এটা হলো আমার ট্যাঙ্কি, তোমার সব ট্যাঙ্কি হবো। এটা আমার বাথরুমের ট্যাঙ্কি 10 ইঞ্চি গাঁথনি হয়ে আছে। এটা একটা রুম হবো। বন্ধু আর বান্ধবী সকল ভিডিওটি স্কিপ নকৰাকৈ গোটেইখিনি চাবলৈ চেষ্টা কৰিব, তেনেহ'লে আপোনালোকে ধুনীয়াকৈ বুজি পাব যে 1000 স্কয়াৰ ফিট ছট মাৰিলে কিমান টকা খৰচ আহিব। ভিডিওটো আপুনি ইয়াৰ পৰা অলপ তাৰ পৰা অলপ এনেকুৱা চাই লাভ নাই, গোটেইখিনি চালেহে আপোনালোকে ধুনীয়াকৈ বুজি পাৰিব যে 1000 স্কয়াৰ ছটত আমাৰ কিমান টকা খৰচ আহে। এটা আমাৰ 13 বাই 15 ফিট। এটা আমার সিঁড়ি রুম হবো, সিঁড়ি আমার রড ফসা আছে, এটা আমার সিঁড়ি হবো। আর এটা আমার লিফ আছে, এটা আমার 4 তলা ফাউন্ডেশন। এটা আমার সিঁড়ি লিফ হবো, লিফ রডবিলাক গোটেইকেইটা আমার 16 ব্যবহার করা হয়েছে। আর 8 mm আমার রিং আছে, রিংটো আমার 8 mm। ইয়াত আমার জালি আছে, জালটা আছে 5.5 ফুট বাই 5.5 ফুট। আমার 1000 এরিয়া হয়। এখন আমার এটা আমার ট্যাঙ্কি, আমার ট্যাঙ্কিতে গাঁথনি হয়ে আছে, আমার প্রিন্টার আমার কাম চলি আছে। এটা কামটো হল আমার হবারগাঁও নগাঁও হবারগাঁও। আমার হবারগাঁও মেইন 4 এলি আছে, 4 এলিত এতিয়া আমি কম যে এইটো ঘৰত কিমান টকা খৰচ আহিল টোটেল, আৰু এটা ছট পাৰিলে কিমান টকা খৰচ আহিব। এটা আমাৰ 4 তলা ফাউণ্ডেশ্যন হ'ব। 4 তলা ফাউণ্ডেশ্যনত অলপ খৰচটো বেছি হ'ব, কেনে ৰড আমাৰ বেছি ব্যৱহাৰ কৰা হৈছে আৰু জাৰিবিলাক ডাঙৰ ডাঙৰ হৈছে আৰু আমাৰ লিপ দিয়া হৈছে, সেইকাৰণে আমাৰ ইয়াত খৰচটো অলপ বেছিহে হ'ব। আৰু বিমৰ চাইজটো হ'ল এফালে আছে 10 ইঞ্চি, এফালে আছে আমার 14 ইঞ্চি, 14 বাই 10 বিমৰ সাইজ কেইটা। আৰু পোষ্টৰ সাইজ কেইটা হ'ল 12 বাই 14। পোষ্টবিলাক হ'ব আমাৰ 12 বাই 14 গোটেইকেইটা পোষ্ট। এইটো ঘৰৰ ভিডিঅ' আমি আৰু এবাৰ দিছিলোঁ, আপলোড কৰিছিলোঁ। এতিয়া আমি কম যে এইটো ঘৰত পিনলৈকে আমাৰ কিমান টকা খৰচ আহিল। পিনলৈকে আমাৰ এতিয়ালৈকে এটা আমাৰ 4টা ছট হ'ব আমাৰ তলত, এতিয়া বিমত আৰু জালি আৰু পোষ্টবিলাকত এতিয়ালৈকে আমাৰ 20 কুইণ্টেল আমাৰ ৰড গৈছে, 20 কুইণ্টেল ৰড গৈছে। আৰু আমাৰ 150 বেগ আমাৰ চিমেণ্ট গৈছে, ইটা গৈছে আমাৰ এতিয়ালৈকে 6000 আমাৰ ইটা গৈছে, গিটি গৈছে আমাৰ 25 cm আৰু বালি গৈছে আমাৰ 20 cm। আৰু আমাৰ এইটো আমাৰ লেবাৰ খৰচটো হ'ব, এটা আমার 200 টাকা স্কয়ার ফিট। এটা আমার 4 তলা ফাউন্ডেশন, তো সেইকাৰণে আমার 200 টাকা স্কয়ার ফিট। আমার ধরক নগাঁৱত যদি আপনি 3টা ছট মারে তলৰ আমার যেটা আমার কামটো হ'ব এটা আমার 150 টাকা, 150 টাকা বা 60 টাকা বা 70 টাকা এনেকুৱা হয়। আৰু যদি আপনি 4 তলা ছট মাৰিব তাহলে আমার তলৰ যেটা ফাউন্ডেশন হ'ব সেইটো আমার স্কয়ার ফিট হ'ব 200 টাকা স্কয়ার ফিট। এটা আমার টোটাল খৰচ আহিলে 4 লাখ টাকা। এতিয়ালৈকে আমাৰ পিনলৈকে 4 লাখ টকা। আমাৰ এতিয়ালৈকে মাটিৰ কামটো হোৱা নাই, মাটিৰ কামটো হ'লে 4.5 লাখ টকা, 4.5 লাখ টকাত আপোনালোকে এনেকুৱা 1000 স্কয়াৰ ফিট আপোনালোকে পিন এটা মাৰিব পাৰিব। এটা আমাৰ শ্বৰ্টত হৈ যাব ধৰক 1500 বা 1400 আমাৰ স্কয়াৰ ফিট হ'ব। আমাৰ পিনটোত আছে 1000 স্কয়াৰ ফিট। ওপৰত যে কিয় বাঢ়িব, আমাৰ চাৰিওফালে ধৰক চাদাটো ওলাই দিব, আমাৰ ধৰক 4 ফিট ওলাই দিব আৰু চাৰিওফালে আমাৰ
2 ফিট বা 3 ফিট এনেকুৱা আমাৰ চাৰ্জাবলৈ দিব। সেইকাৰণে ওপৰত গৈ আপোনাৰ 1500 স্কোৱাৰ বা 1400 স্কোৱাৰ আমাৰ এইটো শ্বটটো হৈ যাব। এইটো শ্বট গোটেইখিনি আমাৰ কমপ্লিট কৰোঁতে এটা শ্বট আমাৰ কমপ্লিট কৰোঁতে আমাৰ এইটো কষ্ট আহিব টোটেল এটা আমাৰ 12 লাখ টকা বা 13 লাখ টকাত আমাৰ এইটো শ্বটটো পিন মাৰি তলত পিন মাৰি ফাউণ্ডেশ্যনটো কৰি আমাৰ ওপৰৰ শ্বটটো মাৰিব পাৰিব 13 লাখ টকা 14 লাখ টকা বা 15 লাখ টকা। ভিডিওটো চাই ভাল লাগে চেনেলটো সাবস্ক্রাইব কৰিব আৰু বেল আইকন বজাব আৰু কমেন্ট কৰি মোক জনাব যে ভিডিওটো কেনেকুৱা হৈছে। এইটো কাম আমাৰ চলি আছে হবেৰগাঁও চাৰিআলি। এইটো কামটো আছে মোৰ বিন্দুৰ হাতত ঠিকা আছে। আমার ভিডিওবিলাক কেনেকুৱা হয় আপোনালোকে কমেন্ট কৰি মোক জনাব আৰু আপোনালোকে যদি ঘৰ বনাবলৈ বিচাৰি আছে তেনেহ'লে আমাৰ লগত কণ্টেক্ট কৰিব পাৰে। আমি আপোনালোকৰ ঘৰটো ধুনীয়াকৈ বনাই দিবলৈ চেষ্টা কৰিম। ঘৰৰ বিষয়ে আপোনালোকে যিকোনো এটা বস্তু জানিবলৈ হ'লে আমাৰ তাত কমেণ্ট কৰিব পাৰে। আপোনালোকৰ কমেণ্টটো আমি ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।